নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেশিউ নাটছ অৰ্থাৎ কাজু বাদামৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। দৈনিক আহাৰত ড্ৰাই ফ্ৰুটছ অন্তৰ্ভুক্তকৰণে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰাৰ লগতে সুস্বাস্থ্যও অটুট ৰাখে। যেতিয়া বাদামৰ কথা কোৱা হয় তেতিয়া কাজুৰ নামেই প্ৰথমে মনলৈ আহে। ই সুস্বাদু হোৱাৰ লগতে স্বাস্থ্য তথা সৌন্দৰ্যবৰ্ধকো। ইয়াক এনাৰ্জিৰ পাৱাৰ হাউচ কোৱা হয়। কাজুত পৰ্যাপ্ত পৰিমাণে প্ৰটিন, আইৰণ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, জিংক, ফছফৰাছ, ভিটামিন ই, ভিটামিন বি, ফাইবাৰ আদি শৰীৰৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য পোৱা যায়। খাদ্যত কাজুৰ ব্যৱহাৰ মিঠাই, ইভিনিং স্নেক্স, ক্ষীৰ, হালোৱা, বৰফি, পোলাও আদি তৈয়াৰত ব্যৱহাৰ কৰা হয়। কাজুত পোৱা এণ্টি ডায়েবেটিক গুণে শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰি ডায়েবেটিছ দূৰ কৰে। কেলছিয়াম আৰু মেগনেছিয়ামে হাড়ৰ বিকাশত সহায় কৰাৰ লগতে ইয়াক মজবুত কৰি ৰাখে। মেগনেছিয়ামত পোৱা এণ্টি ডিপ্ৰেছড গুণে অৱসাদ দূৰ কৰাৰ লগতে মস্তিষ্কৰ ৰক্ত প্ৰবাহক নিয়ন্ত্ৰণ কৰে। কাজুত পোৱা ভিটামিন বিয়ে স্মৰণ শক্তি বঢ়ায়। কাজু খাই মৌ খালে স্মৰণ শক্তি বৃদ্ধি পায় আৰু ইউৰিক এচিডৰ সমস্যা দূৰ হয়। প্ৰটিন আৰু ফাইবাৰে শৰীৰক উৰ্জা প্ৰদানৰ লগতে দীৰ্ঘ সময় ধৰি ভোক উপশম কৰি ৰাখে। লগতে গেছ, কফ আদিৰ সমস্যা দূৰ কৰে। 4ৰ পৰা 5টা কাজু গোটেই ৰাতি এগিলাচ গাখীৰত ডুবাই ৰাখি ৰাতিপুৱা সেই গাখীৰ সেৱন কৰিলে আমাৰ শৰীৰে যথেষ্ট পৰিমাণে শক্তি লাভ কৰে। কাজুত পৰ্যাপ্ত পৰিমাণে পোৱা প্ৰটিন আৰু ভিটামিন ইৰ দৰে এণ্টিঅক্সিডেণ্টে স্বাস্থ্য আৰু সৌন্দৰ্য বৰ্তাই ৰাখি বয়সৰ চাপ দূৰ কৰে আৰু চুলিৰ চিকমিকনি অটুট ৰাখি ইয়াক মজবুত কৰি তোলে। কাজু সেৱনৰ দ্বাৰা ওজন কমাব পৰা যায় কাৰণ ইয়াত পোৱা ফাইবাৰে দীৰ্ঘ সময় ধৰি ভোক উপশম কৰি ৰাখি অধিক খাদ্য সেৱনত বাধা প্ৰদান কৰে। কিন্তু যিসকল ব্যক্তিয়ে মেদবহুলতা সমস্যাৰ দ্বাৰা পীড়িত তেওঁলোকে ইয়াক সেৱন কৰাটো অনুচিত কাৰণ কাজুত ফাইবাৰ আৰু প্ৰটিন পোৱাৰ লগতে কেলৰি আৰু ফেটো পৰ্যাপ্ত পৰিমাণে পোৱা যায়। যিসকল ব্যক্তি এনিমিয়া অৰ্থাৎ ৰক্তহীনতা ৰোগৰ দ্বাৰা পীড়িত তেওঁলোকৰ বাবে কাজু উপকাৰী কাৰণ কাজুত আইৰণ পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিয়ে তেজত হিমোগ্লবিনৰ ভাৰসাম্যতা ৰক্ষা কৰি তেজৰ অভাৱ দূৰ কৰে। কাজু গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী কাৰণ ইয়াত পোৱা কেলছিয়ামে মহিলাৰ লগতে ভ্ৰূণৰ হাড়ৰ বিকাশ আৰু বৃদ্ধিত সহায় কৰি ইয়াক মজবুত প্ৰদান কৰে। কাজু পিচি পেষ্ট বনাই মুখত লগালে ছালৰ ৰুক্ষতা আৰু শালমন দূৰ হয়। দৈনিক 6ৰ পৰা 7টাৰ ভিতৰতে কাজু খোৱাটো সীমাবদ্ধ ৰখা উচিত। অধিক কাজু সেৱন কৰিলে পেটৰ গেছ, এচিডিটিৰ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাজুত পটেছিয়ামৰ মাত্ৰা অধিক পৰিমাণে থাকে, সেইবাবে ইয়াক অধিক সেৱন কৰিলে হাৰ্ট ডিছেছ, কিডনী দুৰ্বল হোৱাৰ লগতে ইয়াৰ ধ্বংস হোৱাৰো ভয় থাকে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ কাজুৰ সম্পৰ্কত মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।